আকাশচুম্বী ছয়েৰে গঢ়িলে ডাবল চেঞ্চুৰী, পিছ পেলালে ধোনী বিৰাটৰ দৰে কিংবদন্তিকো। IPLত ন্যূনতম ইনিংছত 206 কোবালে ৰাহুলে। গুজৰাটৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰি উজলি উঠিছে খেলুৱৈগৰাকী। IPLত 206 সম্পূৰ্ণ কৰা খেলুৱৈৰ তালিকাত যোগদান কৰিলে দিল্লী কেপিটেলছৰ উইকেট কিপাৰ বেটছমেন ৰাহুলে। IPL 2025ৰ 35 সংখ্যক মেচত তেওঁৰ 6ৰ এই দ্বৈত শতক সম্পূৰ্ণ কৰে। এইগৰাকী ভাৰতীয় বেটছমেনে গুজৰাট টাইটেন্সৰ বিৰুদ্ধে খেলৰ সময়ত নিজৰ ইনিংছৰ প্ৰথম 6টা আঘাত কৰাৰ লগে লগে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। গুজৰাটৰ বিৰুদ্ধে আজিৰ মেচখনত ৰাহুলে ধুমুহাময় ৰূপত নিজৰ ইনিংছ আৰম্ভ কৰে। ৰাহুলে আৰম্ভণিৰে পৰা বলাৰসকলক আক্ৰমণ কৰি পাৱাৰ প্লে অভাৰত কিছু উৎকৃষ্ট শ্বট খেলে। অৱশ্যে ভাল আৰম্ভণিক ডাঙৰ স্ক'ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰি পঞ্চম অভাৰত প্ৰসিদ্ধ কৃষ্ণৰ হাতত তেওঁ পৰাজিত হয়। ৰাহুলে 14টা বলত 28 ৰানৰ ইনিংছ খেলিছিল, য'ত 4টা 4 আৰু এটা 6 কোবাবলৈ সক্ষম হয়। ৰাহুলে IPLত 206 সম্পূৰ্ণ কৰা একাদশ বেটছমেন হিচাপে বৰ্তমান সময়ত পৰিগণিত হৈছে। ইয়াৰ লগে লগে তেওঁ 206 সম্পূৰ্ণ কৰা ভাৰতীয় বেটছমেন হিচাপেও পৰিগণিত হৈছে। মাত্ৰ 129টা ইনিংছত তেওঁ IPLত 206 সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু MS ধোনীৰ দৰে ভাৰতীয় বেটছমেনেও এই কৃতিত্ব অৰ্জন কৰিব পৰা নাই। 150 ইনিংছৰ ভিতৰত আন কোনো ভাৰতীয়ই এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। ৰাহুলৰ এই সাফল্যত এতিয়া উৎফুল্লিত ফ্ৰেঞ্চাইজিটোৰ লগতে খেলুৱৈগৰাকীৰ অনুৰাগীসকলো। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট জেলাছা।